এই কাহিনী কেৱল মনোৰঞ্জনৰ বাবে প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শিত সকলো ৰচনা সম্পূৰ্ণৰূপে কাল্পনিক আৰু কোনো ব্যক্তি, ব্যৱসায়, জাতি, বৰ্ণৰ লগত সাদৃশ্য মাথো অপ্ৰত্যাশিত। এই প্ৰদৰ্শনীৰ উদ্দেশ্য কোনো ব্যক্তি, জাতি, বৰ্ণ ও ধৰ্মৰ বিশ্বাস বা ভাৱনাক আঘাত দিয়া নহয় আৰু এই কাহিনীয়ে অন্ধবিশ্বাস, কলা যাদু, তন্ত্ৰ-মন্ত্ৰ আদিৰ কোনো প্ৰকাৰে সমৰ্থন নকৰে। পৃথিৱীৰ এটা অসুখ হ'ল ই যাক যি নালাগে তাক বেছিকৈ দিয়ে। ৰাজ ইউনিভাৰ্ছ অৰিজিনেল শ্ব' মেচিকাৰ মন্দিৰ আকৌ এটা নতুন এপিছ'ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কাহিনী চোৰ, লেখক বাপুকণ বেইমান আৰু কল্পপাঠত মই চিতুল শৰ্মা। আৰম্ভ হৈছে চোৰ কাহিনীটোৰ দ্বিতীয় খণ্ড। নীৰৱতা কেতিয়াবা আমনিদায়ক, নিৰ্জনতা মানে হৈ পৰে কেতিয়াবা অশান্তি। কোলাহলপূৰ্ণ ঠাই এখনৰ পৰা আহি ইমান দিনে আজিও আমি নিজকেই নতুন ঠাইখনত মিলাই ল'ব জনা হোৱা নাই। ইমান নীৰৱ, নিৰ্জন, চাৰিওফালে মাত্ৰ গছ, বন আৰু সেউজীয়া, ভয়ংকৰভাৱে সেউজীয়া। চকুৰ মণিত কোনোৱে যেন সেউজীয়া ঢালি দিছে। ঠাইখন গাঁও বুলি ক'বলৈ টানেই হৈ পৰে। পাতলীয়া জনবসতি। আমাৰ দুৱাৰ মুখৰ পৰা পদূলিটো পাৰ কৰিলেই মূল পথটো। একেবাৰে লগালগি। পদূলিটো খুব বেছি 1 মিনিটৰ দীঘল হ'ব। মূল পথটো পকী, আমি অহাৰ আগতেই পকী হৈ উঠা। ভয়ানকভাৱে সেউজীয়াৰে আৱৰা ঠাইখনলৈ পকী পথটোৱে ভাল লগাৰ অনুভৱতকৈ বেছি ভয় লগা ৰহস্যহে কঢ়িয়াইছে। এটা দীঘল পোন পকী পথ, যেন লাহে লাহে সেউজীয়া দৈত্য এটাৰ মেলা মুখখনেৰে তাৰ পেটলৈ সোমাই গৈছে। মূল পথৰ পৰা সোঁফালে নিলগে নিলগে প্ৰায় সমান্তৰালকৈ মানুহৰ ঘৰবোৰ। তাৰ পৰা চালে 6-7 ঘৰতকৈ বেছি মানুহৰ টিনৰ চালিও গণিব পৰা নাযায়। মানুহখিনিৰ আটাইৰে আহল বহল ঘৰবাৰী। ঘৰবিলাকৰ পৰা দীঘলে দীঘলে মানুহৰ বাৰীসমূহ। প্ৰায় প্ৰত্যেকৰে ঘৰবাৰী মিলি বস্তি হিচাপে 2 বিঘাৰ ওচৰা ওচৰিকৈ মাটিৰ পৰিমাণ হ'বগৈ। এই ঘৰবোৰতেই সেউজীয়া দৈত্যবিলাকৰ জন্ম হোৱাৰ নিচিনা দেখি। পথটোৰ সোঁফালে কিছু কিছু অংশ খালী আৰু লাহেকৈ অলপ পিছৰ পৰা দৈত্যবোৰৰ ঘৰবোৰ। নামত সীমা ঠিক কৰি ৰখা বাৰী যদিও বাৰী বুলি চহৰৰ মানুহে ভুলতেও নাভাবিব। এখন এখন হাবিৰ আৰম্ভণি। বাওঁফালে আমাৰ পদূলিটো পাৰ হৈয়েই এটা বাতি এটাৰ পেটটোৰ নিচিনা পাক লগা কেঁকুৰি। কেঁকুৰিটোৰ মূৰত মূল পথৰ সোঁফালে এটা পকা যদিও খহিবলৈ আৰম্ভ কৰা কুঁৱা। কুঁৱাটোৰ মাজৰ পৰা ওলাই আহিছে এডাল কেকটাছ। গোটেই গছডালে কুঁৱাটোৰ মুখখন বন্ধ কৰি ৰাখিছে। কুঁৱাটো যেন গছডালৰ নিজৰহে। কুঁৱাটো পাৰ হৈয়ে প্ৰায় 3-4 বিঘাৰ এটা প্ৰকাণ্ড পৰিত্যক্ত বস্তিৰ আৰম্ভণি। বস্তিটোৰ মাজত এটা 2 মহলীয়া আৰু ওপৰফালে অৰ্ধনিৰ্মিত বিল্ডিং। কুঁৱাটোৰ ওচৰৰ পৰাই বস্তিৰ সীমাই সীমাই পকা ইটাৰ 6 ফুটতকৈ ওখ ওখ বেৰ। বেৰবোৰৰ মাজে মাজে সৰু আৰু ডাঙৰকৈ ফাট মেলা। মাজতে মূল ঘৰটোৰ সন্মুখত এখন প্ৰকাণ্ড লোহাৰ গেট। ফটা বেৰৰ মাজেৰে ইপাৰ সিপাৰকৈ বিভিন্ন বন, বিহ-ঢেকীয়া, শেলাই, কাঁইটীয়া আৰু বিভিন্ন লতা। লতাবোৰৰ মাজে মাজে নীলা হালধীয়া সৰু সৰু ফুল। বেৰবোৰৰ তলিবোৰ বিভিন্ন বন, নীলাজীৱন, কচুলতা। লতা আৰু বনবোৰে সাৱটি ধৰা বেৰখনৰ খালী হৈ থকা ঠাইবোৰ ইলেকশ্যনৰ সময়ৰ পোষ্টাৰ, ক'ৰবাৰ
লটাৰী খেলৰ পোষ্টাৰ, মাজে মাজে ছাই ৰঙেৰে লিখা ইয়াত প্ৰৱেশ নিষেধ। বেৰবোৰৰ সিটোফালে বস্তিৰ দেখা পোৱা অংশ হিচাপে প্ৰধানকৈ সেউজীয়া দৈত্যবোৰক বাদ দি মূল বিল্ডিংটো। বিল্ডিংটোৰ সোঁফালে 2 মহলাৰ বেৰখনত ফাট মেলিছে। তাৰ ঠিক ওপৰে ওপৰে পানীৰ টেংকিটো। টেংকিটোৰ ওপৰৰ ফালটো চাগে খোলা। বৰষুণৰ দিনত জমা হোৱা পানী অলপ অলপকৈ তললৈ বাগৰি থাকে। বেৰৰ গাত লাগি পানী বাগৰি অহা ঠাইখিনিত ডাঠ শেলাইৰ এটা তৰপ তলৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ বগাই গৈছে। তাৰ কাষেৰে 2-3ডাল লতা আৰু পাণ অথবা জালুক গছ বগাইছে। পূৰ্বতে চাগে নীলা ৰঙৰ আছিল বাবেই এতিয়া নীলা মটীয়া লগ হৈ বৰ্ণাব নোৱাৰা এটা ৰঙৰ চামনি গোটেই বিল্ডিংটোৰ দেখা পোৱালৈকে। নীলা মটীয়া এটা ৰং, ঠায়ে ঠায়ে মকৰা জাল এলান্ধু। ঘৰটোৰ পিছফালে এডাল ৰাধাচূড়া। তাৰ ডাল এটা আগুৱাই পানীৰ টেংকিটো পাৰ হৈ ওপৰে ওপৰে সন্মুখ পাইছে। তাৰ পৰা হালধীয়া হাফহীয়া কিছুমান লতা বিল্ডিংটোৰ ওপৰৰ ঠাইখিনিত শুই পৰাৰ নিচিনা বাগৰি পৰিছে। লতাবোৰে সেইফালে তললৈ বাগৰি বিল্ডিংটোৰ 2য় মহলাৰ বেলকনিখন আৱৰি ধৰিছে। আৱৰি ধৰিছে হালধীয়া বিছনা চাদৰ এখনৰ নিচিনা। চাদৰখনৰ পিছফালে যেন এটা কিচিম কিচিম আন্ধাৰ ক'লা ৰঙৰ জন্ম হৈছে। দিনে দিনে ৰংটোৱে যেন গোটেই বিল্ডিংটো আৱৰি ল'ব তেনেকৈ বাঢ়ি আহিছে। সেইফালৰ পৰা ক'লা কম্বল এখন গাত মেৰুৱাই লৈ পৰা এটা বিল্ডিং হ'বগৈ যেন ভাৱ হয়। বাহিৰৰ বেৰবোৰ তলভাগত বা মাটিৰ লগত সংলগ্ন। গ্ৰাউণ্ড ফ্ল'ৰটো কি হৈছে একো ক'ব নোৱাৰি। গেটৰ ফুটাৰে দেখা পোৱালৈকে বিভিন্ন গছ, অৱশিষ্ট ফুলনি যেন অনুমান কৰিব পাৰি। বিল্ডিংটোৰ বাওঁফালে লাহে লাহে ডাঙৰ হ'ব ধৰিছে লেচু, আম জাতীয় কেইডালমান গছ। তাৰ কাষে কাষে ওখ হৈ যাব ধৰা কেইজোপামান জোপোহা ফুলনিৰ গছ। সন্ধিয়া হোৱাৰ লগে লগে এই সেউজীয়াবোৰে মনে মনে মূল পথলৈ আগবাঢ়ি আহে। লাহে লাহে পথটোক সিহঁতে নিজৰ কৰি লয়। দূৰৰ ঘৰৰ পৰা বাগৰি অহা লাইটৰ পোহৰ অথবা জোনাকৰ পৰা ফুলতে খহি অহাৰ নিচিনাকৈ পোহৰৰ এটা দুটা পথে ঠাইখিনিৰ ৰহস্য বঢ়াই আনে। পূৰ্ণিমা কাষ চাপি অহাৰ লগে লগে গছৰ আগবোৰ ডালবোৰক মূল পথটোতে পেট পেলাই শুই পৰা যেন লাগে। দুটামান চাক পথটোতে থিয় দি পথটোৰ পহৰাদাৰী কৰি থকা যেন লাগে। সন্ধিয়া আগবঢ়াৰ লগে লগে মকৰাই জাল এখন গুঠাৰ নিচিনা ঘন সেউজীয়া দৈত্যবোৰে লাহে লাহে ৰাস্তাটো গিলি গিলি মানুহৰ ঘৰলৈ আগবাঢ়ে। বানপানী বাঢ়ি অহাৰ নিচিনা মানুহৰ বেৰবোৰ, ঘৰবোৰ গিলিবলৈ আৰম্ভ কৰি দিয়ে। চোতাল, বাট, পদূলি একো চিনিব নোৱাৰাৰ নিচিনা হৈ পৰে। চকুৰ সন্মুখতে মূল পথটো এটাৰ পৰা 2-4টা হৈ যোৱা যেন লাগে। কেঁকুৰিটো যেন বাতিটোৰ পেটৰ পৰা ওলাই প্ৰকাণ্ড ধেনুৰ নিচিনা ভাঁজ লৈ গছৰ আগবোৰত শেষ হৈ যায়। লাহে লাহে কাণ তাল মৰা নীৰৱতা বাঢ়ি আহে। শব্দ বুলিলে দূৰৰ ঘৰত কাঁহী এখন মাটিত বাগৰি পৰা শব্দই গোটেই ঠাইখিনি ৰজন জনাই পৰে। লাহে লাহে মানুহৰ মুখৰ শব্দবোৰ কমিবলৈ আৰম্ভ কৰি দিয়ে। ফুচফুচনিত কোৱা শব্দও স্পিকাৰত বজোৱা শব্দৰ সমান হৈ পৰে। ঘৰৰ বাহিৰত ওলালেই বাদুলিৰ ডেউকা মৰা শব্দ, উই চিৰিঙা পোকবোৰৰ শব্দ আন্ধাৰ বঢ়াৰ লগে লগে কাণত লাগিবলৈ আৰম্ভ কৰি দিয়ে। মাজে মাজে 2-এজাক সৰু ফুৱাই উৰি যোৱা বতাহ গাত বিন্ধি ফুটা কৰি দিয়া যেন লাগে।
টিনপাতত পৰা তামোলৰ শব্দই যেন ঘৰটো কঁপাই তোলে। নীৰৱতাই টোপনি কাঢ়িবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰি দিয়ে। বিল্ডিংটোৰ এটা ইতিহাস আছে। মালিক আছিল শিৱানী প্ৰফেচৰ বুলি এজন মানুহ। নিসন্তান আছিল। বাহিৰে হাঁহিমুখীয়া আছিল যদিও মানুহজনৰ লগত ভাল সম্বন্ধ থকা মানুহবোৰে পেটত পুহি ৰখা দুখবোৰৰ উমান পাইছিল। মানুহজনৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাছিল। কথাটো আৱিষ্কাৰ হৈছিল চাগে যেতিয়া মানুহজনে নিজৰ ঘৈণীয়েকক নিজৰ অজ্ঞাতে আনৰ সন্তান পেটত পুহি ৰখাৰ কথা গম পাইছিল। নিজ হাতে ঘৈণীয়েকক চিপ দি শিৱানী প্ৰফেচৰৰ ঠাইখিনিৰ পৰা বাজ হ'ল। তেতিয়াৰ পৰা তেওঁক আজিলৈকে কোনেও দেখা নাই। ঘৈণীয়েকৰ মৰা দেহটো উদ্ধাৰ কৰিছিল আমাক গাখীৰ দিব অহা গাখীৰৱালাজনে। এইবোৰ তাৰ মুখৰেই কথা। এসপ্তাহ পৰ্যন্ত গাখীৰ দিবগৈ গেট আৰু ঘৰৰ দুৱাৰ খোলা থকা স্বত্তেও যেতিয়া গাখীৰ ল'বলৈ কোনো ওলাই অহা নাছিল, বিৰহুৱে তেতিয়া নিজেই পইচা মাৰ যোৱাৰ ভয়ত খোলা দুৱাৰেদি ঘৰৰ ভিতৰত সোমাইছিল। তেজ তেজ আৰু তেজ, মৰা তেজৰ শুকান চেকুৰা। হঠাৎ নাকত লাগিছিল এটা পচি যোৱা গোবৰৰ নিচিনা গোন্ধ। দুৱাৰৰ পৰা ভিতৰত সোমাই দেখিছিল বেৰত চিটিকি পৰা শুকান তেজৰ চেকুৰা। এখোজ এখোজকৈ বিৰহুৱে আগুৱাই দেখিছিল ভগা আইনাৰ গিলাচ, মদৰ ভগা বটল, ভগা খিৰিকী। পোহৰৰ পৰা আন্ধাৰত আহিলে চকুটোক আন্ধাৰৰ লগত মিলি যাবলৈ যিমানখিনি সময় লাগে, সেইখিনি সময়ৰ পিছত দেখিছিল বাগৰি থকা ডাইনিং টেবুল, পচি যোৱা মাংস, ভাত, দালি, শুকাই যোৱা চৰ্বত, কল, আপেল। গোন্ধটো বাঢ়ি বাঢ়ি নাকত কাপোৰ ল'ব লগা হ'লগৈ। ডাইনিং থকা কোঠাটোৰ বাওঁফালে এটা কোঠালি, পৰ্দাখনৰ এফাল এৰা। সেইফালৰ পৰা আহিল এটা বমি ওলাই অহা গোন্ধ। কিবা এটা জন্তুৱে যেন মুখ টকালিছে। কট কট কৰি থকা কেইটামান শক্তিশালী দাঁতৰ শব্দ। মৰি পচি যোৱা জন্তু এটাহে পৰি আছে যেন। বিৰহুৱে কঁকালৰ পৰা তাৰ নলীয়া কটাৰীখন ওলাই আগবাঢ়িল। এখোজ, দুখোজ, তিনিখোজ, চাৰিখোজ। তাৰ বুকুৰ ধিপ ধিপ শব্দটো বুকুৰ পৰা ওলাই কাণৰ কাষ পালেগৈ। 5 খোজ, 6 খোজ। এটা পেট ফালি থোৱা উলংগ নাৰীৰ দেহ। হাত দুখন পিছফালে বন্ধা, ভৰি দুখন তলফালে বন্ধা। পেটটোৰ পৰা এফালে ওলাই আহিছে নাৰী, ফুৰু, মল। তলত বহি আছে এটা শিয়াল। শিয়ালটোৰ মুখত এটা আধা গঢ়িত মানুহৰ পোৱালি। এয়া আছিল চোৰ কাহিনীটোৰ দ্বিতীয় খণ্ড। এই কাহিনীটো আকৌ বাকী আছে, গতিকে জানিবলৈ শুনি থাকক মেচিকাৰ মণ্ডে। তেতিয়ালৈ শুভৰাত্ৰি।